ওয়েলকাম টু মাই চেনেল। এখন ভিডিঅ'ত মই মানুহৰ জীৱনক সুখময় কৰি তোলাৰ কাৰণে বিশেষ প্ৰয়োজনীয় কিছুমান অসমীয়া বাণী আপোনালোকৰ সন্মুখত দাঙি ধৰিম। আশা কৰোঁ ভিডিঅ'খন সম্পূৰ্ণকৈ চাব আৰু মোৰ চেনেলখনক ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনখন ক্লিক কৰিব যাতে মোৰ চেনেলৰ পৰা পোৱা নতুন নতুন আপডেটখিনি সবাতোকৈ আগতে আপুনি চাব পাৰে। থেংক ইউ ভেৰি মাছ। প্ৰথমতে নিজকে ভাল পাব শিকা, কাৰণ তুমি যদি নিজকে ভাল পাব নোৱাৰা তেন্তে আনক কেতিয়াও ভাল পাব নোৱাৰিবা। জীৱনত যদি একেলগে দুজনক ভাল পোৱা তেতিয়াহ'লে দ্বিতীয়জনক বাছনি কৰি ল'বা, কাৰণ যদি প্ৰথমজনক সঁচাকৈ ভাল পালা হয় তেতিয়াহ'লে দ্বিতীয়জনৰ প্ৰেমত কেতিয়াও নপৰিলা হয়। কোমল আৰু দয়ালু মনৰ মানুহবোৰ কিন্তু বুৰ্বক নহয়। তেওঁলোকে জানে যে মানুহে তেওঁলোকৰ লগত কি ব্যৱহাৰ কৰিছিল, তথাপিও তেওঁলোকে মানুহক বাৰে বাৰে ক্ষমা কৰি দিয়ে, কাৰণ তেওঁলোকৰ খুব সুন্দৰ এটা হৃদয় থাকে। যদি তুমি দৃশ্যমান মানুহকে ভাল পাব নোৱাৰা তেন্তে অদৃশ্য ঈশ্বৰক কেনেকৈ ভাল পাব পাৰিবা? মাদাৰ টেৰেছাই কৈছিল। শিক্ষা হ'ল পৃথিৱীৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ, যিটোৰে তুমি সমগ্ৰ পৃথিৱীকে পৰিৱৰ্তন কৰাই দিব পাৰিবা। যিজনৰ মাজত সহ্য কৰাৰ ক্ষমতা নাই সি আটাইতকৈ বেছি দুৰ্বল তথা নিৰ্বোধ হয়। আচলতে কোনো কেতিয়াও কাকো পাহৰি নাযায়, কেৱল প্ৰয়োজন শেষ হ'লে যোগাযোগ বন্ধ কৰি দিয়ে, এইটোৱে কথা। যেতিয়া তোমাৰ পকেট ভৰ্তি টকা থাকিব তেতিয়া তুমি পাহৰি যাবা তুমি কোন, আৰু যেতিয়া তোমাৰ পকেট খালী থাকিব তেতিয়া গোটেই দুনিয়া পাহৰি যাব তুমি কোন। আপুনি যদি এনে মানুহৰ অনুসন্ধান কৰি আছে যিজনে আপোনাৰ জীৱন সলনি কৰি দিব, তেতিয়াহ'লে আপুনি দাপোনৰ পিনে চাওক, কাৰণ সেইজন মানুহ কেৱল আপুনিহে। চৰাই কেতিয়াও ডাল ভাঙি পৰি যোৱাৰ ভয় নকৰে, কাৰণ তাৰ বিশ্বাস ডালৰ ওপৰত নহয় নিজৰ ডেউকাৰ ওপৰতহে। সেইবাবে জীৱনৰ চলাৰ পথত নিজৰ ওপৰতহে বিশ্বাস ৰাখিবা, আন কাৰোবাৰ ওপৰত নহয়। যদি তোমাক কোনোবাই সন্দেহ কৰে তেতিয়া দুখ নাপাবা, মনত ৰাখিবা সকলোৱে সোণ বা হীৰাকহে সন্দেহ কৰে যে ই আচল নে নকল, কিন্তু কোনেও লো তথা আইৰণক সন্দেহ নকৰে। তোমাৰ জীৱনত যদি কিবা এণ্ড হৈ যায় তেতিয়া নাভাবিবা যে সকলো শেষ হৈ গ'ল, নাভাবিবা যে তুমি হাৰি গ'লা, কাৰণ এণ্ড মানে এফৰ্ট নেভাৰ ডাইজ। জীৱনে তোমাক সেইবোৰ বস্তুৰ যোগান নধৰে যিবোৰ পাবৰ বাবে তুমি আশা কৰা, জীৱনে তোমাক সেইবোৰ দিয়ে যিবোৰ পোৱাৰ বাবে তুমি প্ৰচেষ্টা কৰা। তুমি যি কৰিবলৈ সক্ষম সেয়া হ'ল তোমাৰ ক্ষমতা। তুমি যিটো আটাইতকৈ বেছি প্ৰেক্টিচ কৰিবা সেয়া হ'ব তোমাৰ দক্ষতা, কিন্তু তুমি কি কৰিবা সেয়া নিৰ্ধাৰণ কৰিব তোমাৰ মানসিকতাই। দুনিয়াৰ কথাত তোমাৰ উদ্দেশ্য কেতিয়াও সলনি নকৰিবা, কাৰণ তোমাক একমাত্ৰ তুমিহে জানা, দুনিয়াই কিন্তু নাজানে। লাইফ যিমানে বেছি হাৰ্ড হ'ব তুমি সিমানেই ষ্ট্ৰং হ'বা, আৰু তুমি যিমান ষ্ট্ৰং হ'বা লাইফ তোমাৰ ওচৰত সিমানেই ইজি হৈ যাব। এটা বেয়া পৰিস্থিতি সিমানো বেয়া নহয় যিমান আমাৰ ব্ৰেইনে আমাক দেখুৱায়। আমাৰ ভৱিষ্যত গভৰ্ণমেণ্ট নতুবা কোনো কোম্পানীয়ে নিৰ্ধাৰণ কৰিব নোৱাৰিব। আমাৰ ভৱিষ্যত আমালোক নিজে নিৰ্ধাৰণ কৰি ল'ব লাগিব, আমালোকৰ যোগ্যতা তথা ক্ষমতা প্ৰয়োগ কৰিহে। যদি তোমাৰ মাজত প্ৰতিভা থাকে তেন্তে সুযোগ তোমাৰ জীৱনত অৱশ্যই আহিবই, কেৱল সঠিক সময় অহাৰ বাবে ধৈৰ্য ধৰি থাকা। চিন্তাৰ বিষয় এইটো যে সময় বহুত কম, আনন্দৰ বিষয় এইটো যে এতিয়াও বহু সময় আছে। সময়ৰ লগে লগে চলাৰ কোনো দৰকাৰ নাই, নিজৰ লগত নিজে প্ৰতিযোগিতা কৰা, সময় তোমাৰ লগে লগে চলি থাকিব। কোনো বস্তুৰ অৰ্থ বস্তুটোৰ ভিতৰত নাথাকে, ই থাকে আমি কেনেভাৱে বস্তুটো দেখোঁ সেই দৃষ্টিভংগীৰ ওপৰতহে। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। থেংক ইউ ওৱান্স এগেইন।